আৰু কাপোৰৰ বেপাৰী আছে 200 টকা 100 টকা 200 টকা 100 টকা আৰু কেকুৰা পুনৰ আহিছোঁ নতুন এটা ভিডি লৈ আৰু আজি আমি আছোঁ জাগিৰোডত আৰু জোনবিল মেলা যিহেতু হয় ইয়াত আৰু আমি তালৈকে যাম এতিয়া নামিছোঁহে আৰু আমি টেম্পুত যাব লাগিব এতিয়া টেম্পু পাবা যিয়ে হওক গৈ পেলাই আমি জোনবিলৰ কথা পাতিছোঁ ঠিক আছে আৰু মোৰ লগত আছে কল্লুল ঠিক আছে অঁ ঠিক আছে আৰু আমি যাম তো ডাইৰেক্ট গৈ তাত কথা পাতিছোঁ ঠিক আছে চ' এতিয়া নামিছোঁ আৰু মানে টেম্পুত আহিছোঁ 20 টকা লৈছোঁ দেই আপোনালোকে আহিলে 20 টকা দিব বেছিকৈ নিদিব ঠিক আছে আৰু মই দেখাই আছোঁ জেগাটো কেনেকুৱা কিমানখিনি মানুহ আছে এতিয়ালৈকে মেইন জেগা নহয় অলপমান দূৰ খোজকাঢ়ি যাব লাগে ঠিক আছে চ' ইতিমধ্যে গৈ আছোঁ আৰু মানে ইমান মানুহ আছে মানে কি ক'ম মানে বুজিছে দেই মানে এতিয়া কথাটো কওঁ মানে জোনবিল মেলা কিহৰ কাৰণে পাতা হয় ঠিক আছে চবে ইয়াত মানে কি আছে বিনিময় প্ৰথা বুলি এটা চিষ্টেম আছে যোনটো আমি ইংলিছত কওঁ বাটাৰ চিষ্টেম মানে যেনেকুৱা আপুনি BMW এখন আনিলে আপুনি আলু বস্তা এটা লৈ যাব পাৰে এক্সচেঞ্জ মানে ত' তেনেকুৱা বস্তু এটা হয় আৰু সেই বস্তুটো মানে একদম ঐতিহাসিক মানে বহুত দিনৰ পৰা চলি আছে চ' সিমানখিনিয়ে মানে ইয়াত সেইটো কাৰণে এইখন বিখ্যাত জোনবিল মেলা আৰু এইখন হৈছে গেট একদম মুখ্য গেট মই দেখাই আছোঁ ঠিক আছে বিভিন্ন ধৰণৰ কাপোৰ আছে মানে জাতীয় সাজপাৰ এইবিলাক আছে ল'ব পাৰে ঠিক আছে আমি লোৱা নাই বাৰু দেই পুৰা গাহৰি দেই ঠিক আছে আৰু যাবো পুৰা পুৰি কিমান খাব আপুনি পুৰা খাব পাৰিব ভাবিলোঁ মানে অলপমান খাই লওঁ ঠিক আছে ধৰক কিমান মানুহ এইবিলাক কেনেকুৱা আৰু কেকুৰা চব 100 টকা এক্সচেঞ্জ যোনটো বাটাৰ চিষ্টেম যোনটো মানে বিনিময় প্ৰথা যোনটো হয় সেইটো মানে আপোনাৰ 2 নম্বৰ দিনা ৰাতিপুৱা হৈ গ'ল আৰু আমিতো আহিব নোৱাৰোঁ যিহেতু ঘৰ তাৰ পৰা অহা মানে আৰু বহুত দেৰি লাগি যাব চ' সেইকাৰণে সেইটো বাৰু দেখাব নোৱাৰিলোঁ কিন্তু জাষ্ট মেলাটোকে চাওঁ চ' ইতিমধ্যে আহি পেলাই ৰেডি হ'ল আমাৰ খোৱা বস্তুকেইটা চ' এইটোতো আছে চাওঁ আপুনি চাব পাৰে এইটো হৈছে চিকেন আৰু এইটো হৈছে পৰ্ক গাহৰি আৰু এইটো হৈছে কেকুৰা মানে পিচি দিছে আৰু মানে বাকলিকেইটা আঁতৰাই পেলাই চ' 100 300 হৈছে এইটো গোটেইকেইটা আৰু পানী বটল লগতে 10 টকা আৰু লগত আছে কল্লুল আৰু লগত আছোঁ মই চব বৰক এতিয়া বঢ়িয়া লাগিছে ঠিক আছে ভালে লাগিলে খাই কৰি বুজিছে আৰু মানে এতিয়া আমি আইচক্ৰীম বিচাৰি যাব লাগিব মুখখন পুৰা জ্বলা লাগিছে ঠিক আছে আইচক্ৰীম বিচাৰি যাম এতিয়া কোনফালে আইচক্ৰীম পাই তালৈকে গৈ আছোঁ লগতে পানী বটল লৈ লৈছোঁ দেই ইতিমধ্যে বৰফ পালোঁ আমি দাদা কেনেকুৱা একে সাধাৰণ মেলা নিচিনা আৰু খালি মানুহটো বেছি আৰু মানে ডাঙৰ মানে ছেকেণ্ড দিনাখনে মানে এইটো যোনটো মানে প্ৰথা সেইটো হৈছিলে আজিতো মানে আজি লাষ্ট নম্বৰ দিন আৰু মানুহ বেছি আৰু জেনেৰেল মানে মেলা নিচিনা আৰু এটা কথা হেৰি ইয়াত মানে খোৱা বস্তু ভাল পায় আৰু কাপোৰ চাপোৰ চাব পাৰে
যে ৰকম বস্তু আহিছে দেই, কি ক'ব আৰু সিটো পাৰ আছে, ৰাস্তা পাৰ এটা আছেই ঘূৰিবলৈ। ইয়াতে আমাৰ দেউতা দুটা বাঢ়িছে সেইটো পাৰ ঘূৰিলোঁ, পিছফালে যোনটো দেখিছে গেটটো সেইটো ঘূৰিলোঁ। এতিয়া আমাৰ ৰাস্তা সিফালে জোতা এনেকুৱা ভিৰ মানে কি ক'ব আৰু মানে চালোঁ একদম ধূলিময় পথাৰ হৈ গৈছে এখন, আৰু পুৰা মানুহৰ মানে পোকৰ নিচিনা মানুহ আৰু বেলেগ কাম নাই। আৰু কাপোৰৰ বেপাৰী সোপা আছে, 200 টকা 100 টকা 200 টকা 100 টকা কৈ থাকে, বেলেগ আৰু হেৰি নাই। কাণ চান তাল মাৰি গৈছে, ঘৰ যাব লাগে দেই। ঠিক আছে, বঢ়িয়া। চাওক মানুহ চাওক, পিছফালে চাওক, কৈছে সেইটোৱে আছিলে জোনবিল মেলা। মানে কি আছিলে ইয়াত, মানে কি আদান প্ৰদান বিনিময় প্ৰথাটো মেইনটেইন কৰিবলৈ আৰু মানে পাহাৰৰ আৰু সমতল জেগাৰ মানুহবিলাকৰ মিলাপ্ৰীতি মানে ৰাখিবলৈ এইটো মানে জোনবিল মেলা পতা হয়। আৰু ইয়াত এনেকুৱা মানুহ হৈছে মানে নক'ব আৰু খালোঁ গ'লোঁ ঘূৰিলোঁ মুৰিলোঁ, অলপমান চালোঁ মানুহ চানুহ যি আছে আৰু খাম বুলি ভাবিছিলোঁ কিবাকিবি, কিন্তু দামবিলাক মানে লুটেৰা নিচিনা বেঙেনা দিয়া চেষ্টা কৰিছে। মানুহ দেখিব পাৰিছে মোৰ পিছফালে চাওক, এনেকুৱা গৰুৰ নিচিনা মানুহ, কুকুৰৰ নিচিনা মানুহ। চ' ইমানতে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ, আৰু আগৰ ভিডিঅ'সমূহ চাবা, আৰু যদি এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিব বিচাৰে তেনে ছাবস্ক্ৰাইব কৰিবা, আৰু লগতে বেল আইকনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব। চ' আজিলৈ মানে সামৰিলোঁ, ধন্যবাদ।